হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। মানে আজি এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং কৰিব আহিছোঁ। শ্বৰ্ট ফিল্মখন হৈছে দীপ ভাইৰ। তো সকলোৱে শ্বৰ্ট ফিল্মখন চাব আৰু ইয়াৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তো শ্বৰ্ট ফিল্মখনৰ নাম হৈছে মন যায়। তো সকলোৱে মন যায় শ্বৰ্ট ফিল্মখন চাব। ৰ'দ পৰি আছে, আধিকালি ভাল হ'ব অলপমান। তো ৰ'দ পৰিছে মুখখনত। তো বাকী যিকো বাদ দিয়ক, শ্বৰ্ট ফিল্মৰ শ্বুটিঙত আহিছোঁ। আমাৰ ভাইও আহিছে, ভাল লাগছে বহুত। তো ভাইও ৰোল কৰি আছে, ইপিনে আছে আছোঁ ময়ো আছোঁ। চাব আপোনালোকে সকলোৱে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। লগতে মোৰ চেনেল দি আছাম ব্লগ ডিছক্ৰিপশ্যনত লিংকটো থাকিব, সকলোৱে চাব শ্বৰ্ট ফিল্মখন। তো দিয়ক, শ্বৰ্ট ফিল্মত কি হয় মানে শ্বুটিঙত কি হয় আপোনালোকে চাই থাকক। আৰু এইপিনে আছে মানস ভাই আমাৰ, এয়া হৈছে মানস ভাই হিৰো, দিকচু এইবাৰ হৈছে দিকচু। তো দোস্ত আহি গ'লোঁ শ্বুটিঙৰ জেগাত। তো এইপিনে আমাৰ এন্দে আছে। এইফালে আমাৰ শ্বুটিং আৰম্ভ হৈ গৈছে। দীপ ভাইয়ে শ্বৰ্ট লৈ আছে বাৰু, চাই থাকচোন ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু শ্বৰ্ট ফিল্মখন চাবলৈ নাপাহৰিব আপোনালোকে। দীপ আছাম ব্লগ নামৰ এই চেনেলটোত আপলোড কৰিব। মই চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাব। এনেকৈ আমাৰ শ্বুটিং চলি আছে বাৰু, চাই থাককচোন ভিডিঅ'টো। শ্বৰ্ট ফিল্মখন অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে বাৰু, আপোনালোকে চাব আৰু মৰম দিব বুলি মই আশা ৰাখিলোঁ বাৰু, দিয়ক।